ক'ত আছা? মই তোমাৰ অফিচ ৰুমতে আছো, আহা। আহা আহা। আছো আহা আহা। বিন্দু, মই ইয়াতে আছো। জাষ্ট ওলাই গৈছিলো। ড্ৰাইভাৰটোক গাড়ীখন অলপ চাফা কৰিবলৈ দিছো। হ'ব ইমান ক্লিয়াৰিফিকেশ্যন দিব নালাগে বাৰু। মই এনেই সৰু কথা এটাৰ কাৰণে তোমাৰ ওচৰলৈ আহিছিলো। বৰ জৰুৰী কাম তেনেকুৱা একো নাই। কওকচোন কি কথা? মোৰ গাটো আজি বৰ ঠিক লাগি থকা নাই হে। কি হৈছে আপোনাৰ? যদি গা বেয়া লাগিছে তেনেহ'লে আপুনি এনেকৈ ঘূৰি ফুৰিছে কিয়? ৰ'ব মই ডক্টৰ আহমেদক ফোন এটা কৰি মাতি দিওঁ। ৰ'বাচোন, ইমান উত্তেজিত হ'ব লগা মোৰ একো হোৱা নাই। দুদিনমান টোপনি ভাল হোৱা নাই, সেইকাৰণে অকণমান গাটো আনইজি ফিল কৰিছো। সামন আৰু বাবুৰ চিন্তাতে চাগে আপোনাৰ ভালকৈ টোপনি অহা নাই। একজেক্টলি, কথাবোৰে এনেকৈ জুমুৰি দি ধৰে যে। ভিনদেউ, ইমান কিয় চিন্তা কৰি আছে বাৰু? কি কথা কোৱা প্ৰণৱ? চিন্তা নকৰিম। শ্যামলৰ জীৱনলৈ এনে এটা সংকট আহিছে আৰু মোৰ চিন্তা নালাগিব? চিন্তা নকৰি কৰিম কি কোৱা? সেইটো অৱশ্যে হয়, বৰ ডাঙৰ সংকট এটাত পৰাৰ দৰে হৈছে। আৰু এই CMC মানুহটো বৰ একা চেকা। এবাৰ যিটো কথাত লাগিব তাক এৰাব নাই। সি তাৰ কথাত লাগি থাকক, কিন্তু আমাৰ ছোৱালীজনী আৰু তাইৰ ল'ৰাটোক টানিব নালাগে। আপুনি মোক কিবা এটা ক'বলৈ অহা বুলি কৈছিল। এই কথা মানেনো কি আৰু? এইবোৰ কথাই। আমাৰ শ্যামলে বাবুক তাত থৈ অহাৰ সিদ্ধান্ত ফাইনেলে কৰিছে। কোৱাচোন, কথাটো ভাল হ'ব জানো? মোৰ মতে 100% ভাল কথা ভাবিছে তাই। আৰু এই সময়ত আমাৰ কাৰণে বাবুৰ জীৱনটোহে ডাঙৰ বস্তু। কিন্তু মাক যদি নোহোৱাকৈ সি তাত। মাক পুতেকৰ আৱেগবোৰ অলপ এৰক বিন্দু। বাবু আৰু সামনৰ ভৱিষ্যত জীৱনটো পৰি আছে। সিহঁতৰ আহিবলগীয়া জীৱনৰ দিনবোৰৰ কথা ভাবক। সামনৰতো ভৱিষ্যত বুলি একো নোহোৱাই হ'ল। কিয় নাথাকিব বিন্দু? তাইৰনো বয়স হৈছে কিমান? বয়স বেছি নহ'লেও জীৱনৰ ঘটনাবোৰে তাই সকলোবোৰ আশা, সকলো সম্ভাৱনা শেষ কৰি পেলোৱা নাই জানো? নাই পেলোৱা। মইতো ভাবিছো বাবুক তাত থৈ অহাৰ পিছত সামনৰ নতুন জীৱনৰ কথা ভাবিম। নতুন জীৱন? আমি সামনৰ বিয়াৰ কথা ভাবিব লাগিব বিন্দু। আইতা, তুমি আজি কামলৈ নোযোৱা নেকি? আজি আমাৰ কোৰ্ট বন্ধ। আজি হলিডে যে। আমাৰ স্কুলত হলিডে থাকিলে মানে তোমালোকৰ হলিডে থাকে। ককা দেখোন হলিডেটো কামত যায়। ককাৰ বাহিৰত কাম থাকে, সেইকাৰণে হলিডেটো যাব লাগে। তোমাৰ বাহিৰত কাম নাথাকে? মোৰ বাহিৰত কাম নাথাকে। তোমাৰ ককা যে ডাঙৰ উকিল, সেইকাৰণে তেওঁৰ বহুত কাম। বন্ধৰ দিনতো আজৰি নাপায়। আমাক বন্ধ থাকিলে ঘৰত কৰা কাম দিয়ে। ককাক আকৌ বাহিৰতহে কাম দিয়ে। ককাই ভাল, কাম কৰিলেও ফুৰিব পাৰে। বাৰু, এইবোৰ কথা বাদ দিয়া। কোৱাচোন, তোমাৰ নতুন কাপোৰবোৰ ভাল লাগিছেনে বাৰু? কাপোৰ কেইযোৰ বাৰু ভাল লাগিছে, হ'লেও মায়ে যে মোক ককাহঁতৰ ঘৰলৈ অকলে যাবলৈ যে নতুন কাপোৰখিনি দিছে, সেইটোহে বেয়া লাগিছে। কিয় বেয়া লাগিছে? তাত গৈ নতুন নতুন কাপোৰ পিন্ধি থাকিব পাৰিবা, ভালহে হ'ব। কিন্তু মা নগলে মোৰ অকলে যাবলৈ বেয়া লাগে। মানুহ কিয় নাযায় আইতা? মইনো তোমাক কি উত্তৰ দিম? তুমি মাক সুধিবাচোন, কিয় নাযায়? মাক সুধিলে কয় ককা আইতাই বোলে মাক যাব নিদিয়ে। কিয় যাব নিদিয়ে বুলি সুধিলে কয় সেইখন বোলে মাৰ নিজৰ ঘৰ নহয়। মই মাৰ কথাবোৰ একদম বুজি নাপাওঁ। মায়ে কয় এখন বোলে মোৰ নিজৰ ঘৰ, আকৌ বোলে মাৰ নিজৰ ঘৰ নহয়। সেইখন যদি মাৰ নিজৰ ঘৰে নহয়, মোৰ কেনেকে হ'ব? মাটো মোৰ নিজৰ হয় ন। সেইখন তোমাৰ পাপাৰ ঘৰ আছিল, সেইকাৰণে সেইখন তোমাৰ ঘৰ। পাপা আৰু মোৰ ঘৰখন মাৰ নিজৰ ঘৰ কিয় নহয়? সেইবোৰ বহুত কথা শুন। সেইবোৰ কথা বুজিবৰ বাবেইতো তোমাক তালৈ পঠাব বিচাৰিছে। মাক এৰি যাবলৈ কিন্তু মোৰ একেবাৰে মন নাই। তোমাৰ মাৰোতো তোমাক অকলে পঠাবলৈ মন নাই শুন। কিন্তু কি কৰিবা, তোমাৰ ভালৰ কাৰণে তালৈ পঠাইছে। তুমি মাত্ৰ ভালে থাকিবা। মই ককাৰ ঘৰত যাম নহয়। ককাক কৈ কম এখন যদি মোৰ ঘৰ হয়, মই মাকো ইয়ালৈ আনিম। নিবা শুন, মাক নি তুমি তোমাৰ লগত ৰাখিবা। তাকে
তুমি অলপ ডাঙৰ হৈ লোৱা, অলপ বুজি পোৱা হ'লে মাৰ দুখবোৰ জানিব পাৰিবা। মই মাৰ দুখবোৰ জানো নহয়। মই খোৱাৰ পাছত মায়ে কেতিয়াবা পাপাৰ ফটোখনলৈ চাই কান্দি থাকে। কেনে আছা শ্যামল? আপোনালোকে মোক কেনে থকাটো বিচাৰে? আনৰ কথা নাজানো, মই কিন্তু তুমি আৰু বাবু ভালে থকাটো মনে প্ৰাণে বিচাৰো। কথা কবলৈ আহিছে, মনে প্ৰাণে ভালে থকাটো বিচাৰিলে বাবুৰ অনিষ্ট কৰিম বুলি ঘৰত গৈ ধমকি দি আহে। আপোনালোকৰ নিচিনা মানুহে লোকৰ ভাল হোৱাটো কেতিয়াও ভাবিব নোৱাৰে। আপোনালোকৰ বাবে নিজৰ স্বাৰ্থতকৈ মূল্যৱান আন একো নাই। মোক বেয়া নাপাবা, মই মাত্ৰ এটা আজ্ঞাবাহী ভিত্ৰ। মই যি কৰিছো মালিকৰ আজ্ঞা পালন কৰিছো। বাবুৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই, মোক বিশ্বাস কৰা। বাবুক মই আয়ুষৰ দৰে ভাবো। মোৰ মৃত স্বামীৰ নাম লৈ ইম্প্ৰেশ্যন ড্ৰ কৰাৰ কোনো প্ৰয়োজন নাই। সেই সৰু ল'ৰাটোক লৈ ইমান নিকৃষ্ট কাম কৰিবলৈ আপোনাৰ বা আপোনাৰ মালিকৰ বেয়া নালাগিল নে? মই তোমাক কেনেকে সকলো কথা বুজাও শ্যামল? মোক একো বুজাব নালাগে। ইমান দিনে মই আপোনালোকক খুব ভালদৰে বুজি পাইছো। হাতত চুৰি লৈ বাবুক আক্ৰমণ কৰিবলৈ মানুহ পঠোৱাৰ পাছত আৰু একো বুজি পাবলৈ বাকী নাথাকিল। আপোনাৰ মালিকৰ বাবে যে পুত্ৰ বোৱাৰী নাতি, এই সম্পৰ্কবোৰৰ কোনো অৰ্থ নাই ভালদৰে বুজি পাইছো। বুজি পাইছো বাবে মোৰ ল'ৰাৰ জীৱনটো ৰক্ষা কৰাৰ স্বাৰ্থত তাক তাত থৈ অহাৰ সিদ্ধান্ত লৈছো। ৰবাচোন ৰবা, হাতত চুৰি লৈ বাবুক কোনে আক্ৰমণ কৰিব বিচাৰিছে? হ'ব, এইবিলাক অভিনয় মোৰ আগত কৰি একো লাভ নাই। শ্যামল ৰবা, শ্যামল বাবুক কোনে আক্ৰমণ কৰিব বিচাৰিছিল কোৱা? সেয়া তাৰ ককাকৰ মানুহ আছিল, তাৰ নিজৰ ককাকে পঠাই দিয়া মানুহ। ইমানো নজনাৰ ভাও ধৰিব নালাগে। মিছা কথা, খুৰাদেৱে এনে কাম নকৰে। অন্ততঃ মোক নজনোৱাকে খুৰাদেৱে এইবোৰ কাম নকৰে। যিজন মানুহে নিজৰ সম্পৰ্ককো তুচ্ছ জ্ঞান কৰিব পাৰে, সেইজন মানুহে এটা আজ্ঞাবাহী ভৃত্যক সকলো কথা নকবওতো পাৰে। এটা কথা শুনক, মই বাবুৰ প্ৰাণৰ সংশয়ত তাক সেইখন ঘৰত থৈ অহাৰ ডিচিশ্যন লৈছো। কিন্তু তাত যদি তাৰ কিবা অপকাৰ হয় বা সি যদি তাত অবাধে যোৱা কিবা কাম কৰাৰ গম পাওঁ, তেন্তে কিন্তু মই কাকো ক্ষমা নকৰিম, আপোনাকো আৰু আপোনাৰ মালিককো। কথাষাৰ যেন মনত থাকে। খুৰাটোৱে বাবুক এটেক কৰিবৰ কাৰণে মানুহ পঠাইছে, এয়া জানো সম্ভৱ? নাই নাই, কৰবাত কিবা এটা গণ্ডগোল নিশ্চয় হৈছে। ইয়াত থাকোঁতে কিছুমান মিছা কথাৰে মোকো অপবাদ দিছিল। জুৰি, এইটো এনেকে ইমান ডাঙৰকে নাকাটে নহয়। চাওঁ চাওঁ, এয়া এনেকে সৰু সৰুকে পিচ কৰিব লাগে। খুৰীদেউ, খুৰীদেউ, এনেকৈ কিয় চিঞৰিছ? এটা আচৰিত কথা হৈছে। কি হৈছে? মই শ্যামলক লগ পাই আহিছো। সেইটোতো কি আচৰিত কথা হ'ল? তাই বাবুক আমাৰ ইয়ালৈ পঠোৱা সিদ্ধান্ত লৈছে। মোৰ কাৰণে সেইটো একো আচৰিত কথা নহয়, কাৰণ মই খবৰটো পাইছোৱেই। আপুনি কাৰ পৰা পালে খবৰটো? পালো আৰু কৰবাৰ পৰা। তাৰমানে আপুনি আৰু খুৰাদেৱে সকলোবোৰ জানে, মইহে গম নাপাওঁ। বাবু যে খুব সোনকালে আমাৰ ঘৰলৈ আহিব, সেই খবৰ খুৰাৰেও নাপায়। মই তেখেতক কবলৈকে হোৱা নাই। আপুনি নকলেও চাগে খুৰাদেৱে গম পাইছিল, কাৰণ বাবুক এটেক কৰিবলৈ খুৰাদেৱে কাৰোবাক পঠাইছিল। কি কথা কৈছ বিষ্ণু? এখেতে বাবুক আক্ৰমণ কৰিবলৈ কাৰোবাক পঠাব? পঠাইছিল। খুৰাদেৱে পঠোৱা মানুহে শ্যামল আৰু বাবুক ৰাস্তাত ধৰি চুৰি দেখুৱাই মাৰি পেলাম বুলি ভাবুকি দিছে। মিছা কথা, এখেতে এনেকুৱা নিকৃষ্ট কাম কৰিবই নোৱাৰে। তোক কোনে কৈছে এইবোৰ কথা? শ্যামলে কৈছে, তাই মোক নিজে কৈছে। খুৰাদেৱে মানুহে বোলে বাবুক ইয়াত থৈ নগলে তাক মাৰি পেলাব বুলি ধমকি দিছে। মিছা কথা, এখেতে এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। তই কেনেকৈ বিশ্বাস কৰিলি এইবোৰ? কিন্তু শ্যামলে মোক নিজে কৈছে। মিছাকে কৈছে। খুৰাৰৰ গাত কিছুমান মিছা অপবাদ দিবলৈ তাই এনেকুৱা কথা কৈছে। তাই বৰ সাংঘাতিক। ইয়াত থাকোঁতে কিছুমান মিছা কথাৰে মোকো অপবাদ দিছিল, এতিয়া খুৰাৰৰ পাছত লাগিছে। কিন্তু এনেকুৱা মিছা কথা কৈ তাইৰ কি লাভ হ'ব? তাইৰ কি লাভ হ'ব তাই জানে, কিন্তু এইবোৰ কথা কৈ যে তাই কিবা এটা চাল খেলিছে, সেইটো খাটাং। খুৰাদেৱে কাৰোবাক পঠাইছিল নেকি সুধিব লাগিব। নালাগে, খুৰাদেউৰক তই একো সুধিব নালাগে। কিন্তু আচল কথাটোতো জানিব লাগিব। তেখেতক যি সুধিব লাগে মই সুধিম,
তই নালাগে। হ'ব বাৰু। বাবুক কেতিয়া পঠাব তাই কিবা কৈছে নেকি? কেতিয়া পঠাব কোৱা নাই, কিন্তু পঠাব যে সেইটো খাটাং। তাক প্ৰথমে আহি ল'বলৈ দে, তাৰ পাছত বাকীবোৰ দেখা যাব। বাবুক আমাৰ লগলৈ আনি লোৱাৰ পাছত তাইক গম পাব সন্তানক কোনোবাই কাঢ়ি নিলে মাকৰ কিমান কষ্ট হয়। মোৰ ল'ৰাটোক মোৰ পৰা আঁতৰাই পঠাব লগা হৈছে। তাতকৈ বেয়া আৰু আছে মোৰ। আমাৰ কাৰণে ডাঙৰ কথাটো হৈছে তাৰ জীৱনটো ৰক্ষা কৰা। তুমি কি ভাবা মামা? তাত সি নিৰাপদ হ'বনে? কিয় নহ'ব? সেইখন ঘৰত সি ককা কাইতকৰ লগত থাকিব। তুমি কেনেকৈ জানিলা মামা? মই তেওঁলোকক যিমান পালো তাত কিন্তু কোনো অনুকম্পা বা ছফ্ট কৰ্ণাৰ তেওঁলোকৰ দেখা নাপালো। মই বিষ্ণুক এদিন লগ পাইছো। তাক ডিৰেক্ট সুধিলো বাবুক CMCয়ে কিয় বিচাৰিছে। সি কোৱা মতে নাতিৰ প্ৰতি থকা মৰম আৰু আৱেগতে তাক কাষত বিচাৰিছে। আইতাকো বিচাৰি থাকে তাক। মৰমবিলাক কিন্তু জেদ আৰু অহংকাৰলৈ পৰিৱৰ্তন হৈ পৰিল। মই যদি জেদ ধৰি থাকো তেন্তে বাবুৰ জীৱনলৈ ভাবুকি আহিব। সেইকাৰণে তাক পঠাই দিয়াৰ কথাই ভাবিছো। খুব ভাল কৰিছ। তেতিয়া অন্তত সিও শান্তিত থাকিব আৰু তই শান্তিত থাকিব পাৰিবি। তাক কেতিয়া পঠাম? তাকেই ভাবি পোৱা নাই। কেতিয়া পঠাম, কেনেকৈ কাৰ লগত পঠাম, এই কথাবোৰ ভাবি পাৰ হোৱা নাই। মই তাক থৈ আহিব পাৰিম। মানে তই যদি বিচাৰ মই নি তাক থৈ আহিব পাৰিম। তইনো সেইখন ঘৰলৈ কি বুলি যাবি? গতিকে মই নি ভালদৰে তেওঁলোকক বুজাই আহিব পাৰিম। চাওঁচোন ৰবা, মা পাপাৰ লগত আলোচনা কৰো। বাইদেউৰ লগত কথাবোৰ আলোচনা কৰিব নালাগে। মানে বাইদেউজনী আৱেগিক যে ক'ত কি কৈ দিয়ে ঠিকনা নাই। মানে বাইদেউৱে কথাবোৰ তোৰ দৰে প্ৰেক্টিকেলি নাভাবেতো। জীবন নদীর ঢৌকি বাঁধো সোপা বলে না পার হ্যান পা হু হু কই বলি সে বতা আহারে পানসো গোয়া সে গো নই মুখী বা যুজর বথা পা নতুতে যেন বুকুরে ইহা হাথর হলেও হয়তো আছে করবা নেদেখা নদীর ঘাট নেদেখা নদীর ঘাট নেদেখা নদীৰ ঘাট co-powered by Handyman's Black Olive Oil Ayurvedic Herbal Body Oil সহযোগ কৰিলে Star Cement Solid Setting Trend Happy Feed New Sting Energy Drink Unwanted 21 Days গৰ্ভ নিৰোধক বড়ি Parle Monaco Acne Happy